জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে প্ৰেম ভাল পোৱা হৈ যায় চকুথৰ বুকুলৰ নাই এতিয়া আৰু নোৱাৰি নিজৰ প্ৰেমিকাৰ সৈতে ফোনত কথা পাতি আমনি লাগিছে প্ৰেমিকাই কথা দিলে বিয়া ফিক্স ৰ'ব আপোনালোকক আজি লৈ যাম এখন বিশ্বৰ আজব বিয়ালৈ যিখনলৈ আপুনি আৰু মই নগৈ নোৱাৰিম কাৰণ বিয়া বুলি ক'লে সকলোৰে যাবলৈ ইচ্ছাটো থাকিবই প্ৰথমতে প্ৰেম ভাল পোৱা তাৰপিছত বিবাহ বহু আশাৰ অপেক্ষাত জীৱন সংগী ৰভাৰ তলত উদুলি মুদলি বহুতো নিয়ম নীতিৰে আৰু অজস্ৰ টকা খৰচ কৰি পতা হৈছে এইখন বিয়া নিজৰ প্ৰেমিকাৰ লগত গোটেই জীৱন থকাৰ সিদ্ধান্ত লৈছে অজস্ৰ মানুহ চপাইছে খোৱালৈকে খাইছে আৰু অহা আহিছে যোৱা গৈছে মুঠতে ক'বলৈ গ'লে একেবাৰে ৰভাতলি গুমগুমীয়া পৰিৱেশ পিছে ৰ'ব এতিয়াও কাহিনী শেষ হোৱা নাই দৰা আহিব আহিব সকলোৱে চাই আছে দৰা আহিছে গোটেই জীৱন একেলগে থকা প্ৰতিশ্ৰুতিৰে মালা পিন্ধালে নিজৰ পত্নী নিজৰ মানুহজনীক গোটেই জীৱনৰ কাৰণে পাই দৰা গাত ততেই নাই ইমানবোৰ মানুহ বিয়ালৈ মাতি দৰাই পাহৰিলে পেনৰে গাঁঠি নিজৰ প্ৰেমিকাৰ কথা ভাবোতে ভাবোতে এই দৰাৰ এই অৱস্থা সেয়েহে কৈছো নাপায় প্ৰেমত পৰক ইমানকৈ নহয় নহ'লে আপোনাৰ লগতো কি হ'ব পাৰে আপুনি এবাৰ ভাবি চাওক বন্ধুসকল যদিহে আজিৰ আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক নকৰাকৈ নাযাব আৰু ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব যদিহে আপুনি আমাৰ এই চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাই থৈ যাব ধন্যবাদ জয় আয়ক